কলিকতাৰ এজনী ছোৱালী এটি অফিচত দপ্তৰৰ কাম কৰিছিল। দপ্তৰী কাম কৰি ঘৰলৈ যাবলৈ আহোঁতে এদিনাখন তেওঁৰ বহু ৰাতি হৈছিল। তেতিয়া তেওঁৰ মনত বহুত ভয় লাগিছিল, কিয়নো সেই সময়ত ছোৱালীৰ বহু ঘটনা বাতৰি কাকত আৰু টিভিত ওলাই আছিল। তেওঁ মনত ভাবিছিল, মোৰ লগতো যদি এনে কোনো ঘটনা ঘটে। ভয়তে তেওঁ মনে মনে খুব ঠাকুৰক প্ৰাৰ্থনা কৰিছিল যে ঠাকুৰ মোক দয়া কৰা, মোৰ বহুত ভয় লাগিছে। ঠিক সেই সময়তে এজন অটো চালকে এখন অটো লৈ সেইফালে আহি আছিল। অটোখন ৰাখি তেওঁ অটোত বহি ল'লে আৰু মনে মনে খুব নাম কৰি কৰি গৈ আছে। তাৰে কিছু সময় পিছত তেওঁ ঘৰ আহি পালে। ঘৰ পোৱাৰ লগে লগে তেওঁ নিজৰ ভাড়াটো দিছে আৰু দৌৰ মাৰিছে। তেতিয়া অটো চালকজনে পিছফালৰ পৰা চিঞৰি ক'লে যে এজনৰহে ভাড়া দিছা আৰু এজনৰ দিয়া। তেতিয়া ছোৱালীজনীয়ে দৌৰি দৌৰি ক'লে মই অকলে আহিছোঁ বুলি কৈ ঘৰৰ ভিতৰত সোমাল। তেতিয়া চালকজনেও পিছে পিছে দৌৰি আহি ঘৰৰ ভিতৰত সোমাল আৰু ক'লে আপোনালোক দুজন আহিছে আৰু এজনৰহে ভাড়া দিছে। তেতিয়া ছোৱালীজনীৰ মা দেউতা ওলাই আহি সুধিলে কি হৈছে বুলি। তেতিয়া ছোৱালীজনীয়ে ক'লে মই অকলে আহিছোঁ আৰু চালকজনক দুজনৰ ভাড়া লাগে। এনেকৈ বহু সময় তৰ্ক হ'ল। অটো চালকজনে কয় দুজন, ছোৱালীজনীয়ে কয় মই অকলে আহিছোঁ। ঠিক সেই সময়তে অটো চালকজনে দেৱালত আঁৰি থোৱা এখন ফটো দেখা পালে। ফটোখন দেখাৰ লগে লগে তেওঁ ক'বলৈ ধৰিলে এইজনেইতো তোমাৰ লগত আহিছে। ফটোখন আছিল পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ। অটো চালকজনে ঠাকুৰক ছোৱালীজনীৰ ওচৰত বহি থকা দেখা পাইছিল, কিন্তু ছোৱালীজনীয়ে কোনো অনুভৱ কৰিব পৰা নাছিল যে তাইৰ ওচৰত পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ বহি আছিল। তেতিয়া ছোৱালীজনীৰ চকুৰে চকু পানী বৈ আহিল আৰু তেওঁ বেগৰ পৰা টকা উলিয়াই অটো চালকজনক আৰু এজনৰ ভাড়া দি বিদায় দিলে। দাদা মাসকল, এয়াই আমাৰ পৰম দয়াল পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ। আৰু অসংখ্য লীলা আছে তেওঁৰ। নিষ্ঠাসহ যিবিলাকে নাম কৰে তেওঁলোকে তাৰ দয়া প্ৰতি পলে পলে অনুভৱ কৰিব পাৰে। দাদা মাসকল, ভিডিঅ'টি কেনে পালে জনাব। লগ পাম আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ এৰিছোঁ।